নমস্কাৰ বন্ধুসকল কেমেৰাত ৰেকৰ্ড হৈছে এটা আশ্চৰ্যকৰ ঘটনা যেটো ঘটনা আপোনাকো আচৰিত কৰি দিব এই ব্যক্তিজনে ৰাতি মোবাইল টিপি ঘৰত যাব ওলাইছিল কিন্তু হঠাৎ মোবাইলত ফোন অহাত আৰু ঘূৰি আহিছিল আৰু যেতিয়াই এই ব্যক্তিজনে ঘূৰি গৈছিল তেতিয়াই বিজুলী পৰাৰ লগতে লাইটৰ পোহৰ চেঞ্জ হৈ গৈছিল বন্ধুসকল হসাই এটা আশ্চৰ্যকৰ ঘটনা ইয়াতেই তিনি মহাশয়ে হুই আৰাম কৰিছিল আৰু তেতিয়াই হঠাৎ কৰি চলি থকা সিলিং ফেন তলত পৰি গৈছিল এইবাৰ এই তিনিজনৰ ভাগ্য ভাল আছিল নে ফেনখন পৰাৰ লোকেশন ভাল আছিল হেইটো আপুনি কমেন্ট কৰিব ধন্যবাদ